हेलो एवरीवन वेलकम बैक टू माय चैनल। नमस्कार, मैं जयनिका आपनालोक सकलोके स्वागतम जनाइছো मोर चैनेलলৈ। आरो आपनालोक सकलोरे भालने? मोर बारू भाले। ठीक आछे बारू, बेसी टाइम नकरो। আজি जोंटू रेसिपी मैं आपनालोকৰ আগলৈ আগবঢ়াইছো हेतु হৈছে दाल मखनी बा गोटा मगुर घुगनी निचिना बा गोटा मगुर दालिও ক'ব পাৰে। এটা ৰেচিপি যোনটো বহুত সহজ হয়। আহকচোন চাও। তাৰ বাবে মই এনেকৈ গোটা মগু গোটে ৰাতি এনেকৈ তিয়াই থৈছো বা 6 ঘণ্টামান তিয়াই এনেকৈ টুকি লৈছো। তাৰ পিছত মই এনেকৈ দুটা পিয়াজ লৈছো, তাৰে এটা এনেকৈ সৰু এনেকৈ গোল গোলকৈ কাটি লৈছো আৰু বাকিখিনি এনেকৈ সৰু সৰু পিচ কৰি লৈছো। তাৰ পিছত নহৰু 10-12 ফুলামান মই সৰুকৈ কাটি লৈছো আৰু 3-4টা মান জলকীয়া আৰু এয়া গোটা জিৰা আৰু লগত লাগিব টমেটো পিউৰি আৰু নাপন্না ঘি লৈছো। মই গৰু ঘিও যিকোনো ল'ব পাৰে আৰু লগত লৈছো জিৰা ধনিয়া গুৰি। ফাৰ্ষ্টতে পেনখন গৰম কৰি মই ইয়াত চামুচ 1 টেবুলস্পুন মানে হ'ব ঘি দিছো। ঘিখিনি গলি যোৱাত মই গোটা জিৰা অলপমান দি দিম, হাফ টিস্পুন মান দিছো, বহুত দিয়া নাই। খিনি দেখিছে উতল আহিলে দেন মই ইয়াত দি দিছো অলপমান চেনি, হাফ টিস্পুন মান চেনি দিছো। চেনিটো দিলে অলপ মিঠা মিঠা কাৰণে ভাল লাগে আৰু চেনিখিনি অলপমান কেৰামেলাইজ হোৱালে ৱেট কৰিব লাগিব। কমান গলি যোৱাত মই যে গোল গোলকৈ কাটি ৰাখিছিলো পিয়াজখিনি সেইখিনি দি দিম আৰু লগত নহৰু টুকুৰা দি দিম। খিনি দি অলপ সময় এনেকৈ ভাজিম। গোটে পিয়াজ আৰু নহৰুখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে আমি ভাজিব লাগিব। এইখিনি দেখিছেনে ভাজ খাই গ'ল, গোল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া ইয়াত মই টমেটো পিউৰি 5 স্পুন দি দিম, 5 টেবুলস্পুনে হ'ব। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ হয় কিন্তু খাবলৈ বহুত টেষ্টি হয়। অলপমান সব ৰেডি কৰি ল'লে বেছি টাইমো নালাগে। খিনি দেখিছে খিনি অলপ সময় ভাজিব লাগিব। তেলখিনি সেপাৰেট হোৱালৈকে ভাজিব লাগিব আমি। এতিয়া ইয়াত দি দিছো হালধি হাফ টিস্পুন আৰু দি দিম আমি অলপমান জিৰা ধনিয়া 1 টিস্পুন দিছো। দি পেলাই এতিয়া ধুনীয়াকৈ মিক্স কৰিম। এইখিনি ধুনীয়াকৈ মিক্স কৰিছো। গোটা মগুখিনি মই হুইসেল মৰাই ললো, 3টা হুইসেল মৰাইছো। অলপমান নিমখ আৰু হালধি দি পেলাই কুকাৰ এটাত বইল হ'বৰ কাৰণে দিছিলোঁ। এইখিনি দেখিছেনে অলমোষ্ট হ'বই হৈছে আমাৰ। অইলখিনি পুৰা সেপাৰেট হৈ গৈছে, মানে ঘিখিনি এইটো কনসিস্টেন্সিয়ে লাগে আমাক। এইখিনি অলমোষ্ট হৈ গ'ল। এতিয়া এইখিনি মগু যোনখিনি মই বইল কৰি লৈছোঁ 3টা হুইসেল মৰাই লৈছোঁ আৰু অলপমান হালধি আৰু অকণমান নিমখ দি পেলাই বইল কৰি ল'লোঁ। এইখিনি গোটেইখিনি ইয়াত মিক্স কৰি লওঁ। মিক্স কৰি যোনখিনি পানী মই বইল কৰোঁতে দিছিলোঁ কুকাৰত সেই পানীখিনিয়ে ইয়াত দি দিছোঁ। এক্সট্ৰা পানী আৰু ইউজ কৰা নাই মই। এতিয়া অলপ আপোনালোকে উতল অহালে ৰ'ব লাগিব আৰু ইয়াত যোনখিনি মই সৰু সৰুকৈ পিয়াজ কাটি ৰাখিছিলোঁ সেইখিনি আৰু জলকীয়াখিনি মই এতিয়াহে দিছোঁ। এতিয়া দি ধুনীয়াকৈ মিক্স কৰি ল'ব। এইখিনি অলপ সময় যেতিয়া ভালকৈ ডাঠ হৈ আহিব সিমানটো টাইমলৈকে আমি মিলাব লাগে, সিমানটো টাইমলৈকে উতলাব লাগে। এতিয়া আমি অলপ সময় ঢাকি পেলাই উতলাম। দেখিছেনে 3 মিনিটমান এনেকৈ উতলোৱাৰ পিছত দেখিব পুৰা উতল আহি যাব। দেখিছে এইখিনি পুৰা উতল আহি গ'লে আৰু আমাৰ ৰেডি হৈ যাব। দাল মখনি কয়
বা গোটা মগুৰ দালি কয়, যিকোনো ক'ব পাৰে আৰু। এনেই দাল মাখনিয়ে হয়, খাবলৈ বিৰাট টেষ্টি হয়। এনেকৈ আপোনালোকে মাটি দাইলটোও বনাব পাৰে ইচ্ছা কৰিলে। আৰু ইয়াত এটা মই ইনগ্ৰেডিয়েণ্ট দিছোঁ, সেইটো হৈছে দৈ। দৈ 2 টেবুলস্পুনমান মই দিছোঁ, বহুত নাই দিয়া। একচুৱেলি ইয়াত আপোনালোকে ইচ্ছা কৰিলে ক্ৰীমো দিব পাৰে, কিন্তু মোৰ তাত ক্ৰীম নাছিলে, সেইটো কাৰণে যিহেতু লকডাউন মই দৈ দিছোঁ। দৈ দিলেও বহুত টেষ্টি লাগে। এইখিনি দেখিছে কিমান ধুনীয়া কালাৰ আহিছে আৰু কিমান ধুনীয়াকৈ হৈ গৈছে বস্তুখিনি। এবাৰ ট্ৰাই কৰি চাবচোন, বহুত টেষ্টি লাগে খাই। এইখিনি হ'বই আৰু। কেনে দেখিছে, ৰেডি হৈ গ'ল দাল মাখনি। এইটো আপোনালোকে জিৰা ৰাইচ বা প্লেইন ৰাইচ বা ৰুটি নহবা লুচি যিকোনো লগতে খাব পাৰে। এইটো বহুত টেষ্টি হয় আৰু বনাবলৈও বহুত সহজ হয়। ফাৰ্ষ্টতে গোটেই ইনগ্ৰেডিয়েণ্টছকেইটা যদি আপোনালোকে গোটাই লয়, দেন বনাবলৈ একেবাৰে সময় নালাগে। দেখিছেনে ইমান টেষ্টি লাগিছে ন? খাবলৈও ট্ৰাষ্ট মি বহুত টেষ্টি হয়। আৰু এই ৰেচিপিটো যদি ভাল লাগে দেন প্লিজ এবাৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি কোনোবা নতুন আছে দেন প্লিজ 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 এবাৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া চব ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে জল্দি পায়। Thank you for watching.